ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদানৰ নামত শেহতীয়াকৈ ৩ লাখৰ পৰা ৭ লাখ টকালৈকে সংগ্ৰহ কৰা দালাল চক্ৰৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱা ভিক্টৰ দাসক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক আমি অসমীয়া পৰিষদে তীব্ৰ ভাষাত গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ। কিয়নো সুনাগৰিকৰ দায়িত্ব পালন কৰিবলৈ যোৱা ভিক্টৰ দাসক এনেদৰে গ্ৰেপ্তাৰ কৰি অসম চৰকাৰে গণতন্ত্ৰ হত্যা কৰিছে। সম্প্ৰতি পুলিচ প্ৰশাসনে নিজৰ খেলখুচি মতে যিকোনো ব্যক্তিক যিকোনো ধাৰা লগাই গ্ৰেপ্তাৰ কৰি ৰাজ্যখনত নৈৰাজ্যৰ সৃষ্টি কৰিছে। সেয়েহে অসমৰ প্ৰতিজন নাগৰিকক আমি অসমীয়া পৰিষদে আহ্বান জনাইছোঁ, এনে অৰাজকতাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগে। আনহাতে চৰকাৰক আমি আহ্বান জনাইছোঁ, অতি শীঘ্ৰে তাৎক্ষণিকভাৱে ভিক্টৰ দাসক মুকলি কৰি দিব লাগে আৰু তেওঁ অনা অভিযোগ মতে তদন্ত কৰি নিকা আৰু স্বচ্ছ নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ অন্যথা আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ইয়াৰ ফলত সৃষ্টি হ'ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ বাবেই চৰকাৰেই দায়ী থাকিব লাগিব বুলি আমি সকীয়াই দিছোঁ।